এখন ষ্টেডিয়াম নিৰ্মাণৰ আমাৰ পৰিকল্পনা আছিলে সৰু সজাই আৰু ক্ৰিকেট ষ্টেডিয়াম আমাৰ আছে এতিয়া আমিনগাঁৱত আমি যিখন ষ্টেডিয়াম বনাইছো অহা বছৰ ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ হ'ব ইয়াতে 20,000 লোকে বহি খেল চাব পৰা এখন আটক ধুনীয়া ক্ৰিকেট ফিল্ড হ'বগৈ আৰু যথেষ্ট মডাৰ্ণ আৰু যথেষ্ট ধুনীয়া আৰু ইয়াৰ লগত আনুষংগিক বাকি কামখিনিও আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰত ফেব্ৰুৱাৰী 2026ৰ ভিতৰত সমাপন কৰাৰ কাৰণে চেষ্টা কৰি আছো সো আমিনগাঁৱত এখন ক্ৰিকেট ষ্টেডিয়াম হ'ল ইনডোৰ ষ্টেডিয়াম হ'ল বেডমিণ্টন লগত সুইমিং পুলৰো কাম শেষ পৰ্যায়ত আহি পাইছে আৰু এইখিনিৰ লগত অলপ আমি পাৰ্কিং আদিও বনাব চেষ্টা কৰি আছো যাতে ইয়াতে ওৱান ডে ইণ্টাৰনেশ্যনেল হওক T20 হওক ইয়াতেও যাতে সৰু সজাই লগতে ইয়াতো যাতে খেলা